ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুখীয়া মানুহৰ টকাৰে নিজৰ ব্যৱসায় কৰিছে। তাৰ পৰিৱৰ্তে কংগ্ৰেছে মা কামাখ্যা গৈছিলোঁ চৰকাৰৰ দুখীয়া মানুহৰ ঘৰৰ পইচাৰে পেকেটৰ ফটো লগাই গোটেই অসমতে গোটেইখন পুৰণা এটা পৰিৱেশ কৰিছে যে বিৰোধী পক্ষই যাতে কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰে। এই ধৰণৰ কথা বতৰাটো নেওচি আজি ৰাইজৰ সহায়েৰে আজি আমি আমাৰ প্ৰচাৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যিটো প্ৰচাৰ কমিটি আছে, যিটো আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াই গঠন কৰি দিছে। আজি গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমি যেতিয়া আৰম্ভ কৰিলোঁ এই যাত্ৰা, আজি আমাৰ এই যাত্ৰা আৰম্ভণিতে সফল হৈছে। এতিয়াৰ পৰা প্ৰত্যেকখন জিলালৈ আৰম্ভণি হিচাপে আমি ডিজিটেল যি আমি গাড়ী পঠিয়াবৰ কাৰণে LED বাহন পঠাবৰ কাৰণে আজি ইয়াত আৰম্ভ কৰিছোঁ। আজি ইয়াৰ পৰা আমাৰ প্ৰথম 10খন গাড়ী আজি ইয়াৰ পৰা যাব। সেইখিনি উদ্বোধন কৰিবৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ আমাৰ সাধাৰণ সম্পাদক তেওঁলোক উপস্থিত আছে। তেওঁলোকৰ আমাৰ কংগ্ৰেছৰ নেতৃবৃন্দ CMP লিডাৰ দেৱব্ৰত শইকীয়া, বদৰুল বৰদলৈ, আমাৰ মাননীয় MP আমাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ ভূপেন বৰা ডাঙৰীয়া উপস্থিত আছে, মধু বৰদলৈ ডাঙৰীয়া উপস্থিত আছে, বিপুল বৰা ডাঙৰীয়া উপস্থিত আছে। আমাৰ সকলোৱে আনুষ্ঠানিকভাৱে এই প্ৰচাৰৰ যিটো আমাৰ ডিজিটেলৰ আমাৰ বেংকিঙৰ আৰু আমাৰ যিটো LED ভানৰ এই প্ৰচাৰ শুভ উদ্বোধন কৰিবৰ কাৰণে মই আমাৰ নেতৃবৃন্দক অনুৰোধ কৰিছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমাৰ সকলোৱে গৈ গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া গোটেই অসমতে এনেকুৱা কৰি বিজেপিৰ বিফলতা কংগ্ৰেছে কি প্ৰতিশ্ৰুতি দিছে এইবিলাক বিষয় কৰি ৰাইজৰ মাজলৈ আমি সোমাম কিন্তু নিৰ্বাচনৰ লাভৰ আৰু এইখিনি কৰি আমি প্ৰতিযোগিতা আৰু যাতে আমাৰ ৰাইজে এটা ইয়াৰ পূৰ্বে কি হৈ আছে প্ৰকৃত প্ৰতিশ্ৰুতি জানিব পাৰে তাৰ বাবে আজি মই হোৱাটছএপ বা মেছেজ এটা দিম। লাহে লাহে পিছুৱাই দিয়ক অলপমান।